কুজৰি অদৰকাৰী কথাৰ মাজত আমি বেছিকৈ সোমাই যাওঁ, ব্যতিক্ৰম থাকিব। মই কোৱা নাই সকলোৱে কৰে, আৰু আমি মানে টুপিৰ গাত গৰাত যদি উঠিব লাগে, প্ৰথম মই উঠিম বুলি কৈ মই আপোনালোকক এইখিনি কথা মুকলিকে কৈছো। আৰু সেইবাবে মই ভাবো আজি ৰাতিপুৱা সময়ত মই আৱৰ্ত ভৱনত আছিলো। আৱৰ্ত ভৱনত থাকোঁতে মই ঠিক গা ধুবলৈ লৈছিলো, তেতিয়া এজন যুৱক আহিল, আৰু সেই যুৱকজনে অসমৰ মানুহৰ পৰা বা গোটেই পৃথিৱীত ভাৰতত অসমৰ স্বাভিমান বাল্য ভৱন, সেই বাল্য ভৱনৰ অংগৰাগ দত্ত নামৰ অস্থায়ী চাকৰি কৰা ল'ৰাজনৰ বুকুৰ মাজত অসম আৰু অসমীয়াত্বৰ প্ৰতি স্থায়ী প্ৰেম আছে। আৰু লগত লৈ আহিছে এআশী কল। মই যদি দুআশী তিনিআশী মান নহয়হেঁতেন আজি হয়তো কল আজি আপোনালোকৰ মাজত আনি কাৰোবাৰ মাজত মই ধন্যবাদ জনাইছো যে কাগজৰ মাজত কলমেৰে লিখি কাৰোবাৰ ভাল পোৱা মানুহক। দ্বিতীয়টো কথা, কালি যেতিয়া মই যোৰহাটলৈ আহিছিলো, মই যোৰহাটলৈ অহাৰ সময়ত ভাবি থাকো, বহু দিনৰ পৰা ভাবি থাকো, আপোনালোকে হয়তো অলপ শুনিছে যে আজি কেইমাহমানৰ আগৰ পৰা আমাৰ এটা অতি ঐতিহ্যমণ্ডিত পৰিয়াল, যি পৰিয়ালৰ তেওঁলোকৰ আজু ককাকৰ যিটো বৰণনি কেৱল যোৰহাট নহয় সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ কথা। সেইটো পৰিয়ালৰ এজন নতুন প্ৰজন্মৰ ছাত্ৰ বুলি ঠিক ক'ব নোৱাৰি, কিন্তু জীৱনৰ বহু ক্ষেত্ৰত শিকাৰো তেওঁ এটা কাম কৰিছে। সেই কামটোৰ কথা সামাজিক মাধ্যমত বাতৰি কাকতত মই প্ৰায় শুনি থাকো, আৰু ইমান কাম কৰি আছে। আচলতে কামটো আৰম্ভ কৰা 4 মাহ হৈছে।